ও রত্না রত্না, নতুন স্বামীকে এরি ক'ত থাকা তুমি? তোমাকচোন বিচাৰিয়ে পোৱা নাযায়। এইজনী একেবাৰে মোৰ শাহুৱাইৰ দৰেই হৈছে, ওচৰত আহিবই নিবিচাৰে। ও ৰত্না ৰত্না, ক'ত গ'লা তুমি? অলপ এইফালে আহাচোন। মন্টু, ৰাজে মোক মাতি আছে। হঠাৎ ওলাই আহি যদি আমাক ইয়াত দেখা পায় তেন্তে কি ঘটিব তুমি বুজিব পাৰিছা? যিয়ে আহে আহক, তাৰে ভয় মোক দেখুৱাই আছা। মই কাকো ভয় নকৰোঁ। তুমি বেছি কথা নকবাচোন, তোমাক মই যাব কৈছোঁ, যোৱাচোন। চোৱা ৰত্না, তুমি মোৰ ওপৰত খং কৰি এটা ফাল্টু ল'ৰাক বিয়া পাতিলা। মই বুজি পাইছোঁ তুমি মোৰ লগত খং কৰি এইবোৰ কথা কৈ আছা। মনে মনে যে এতিয়াও তুমি মোক ভাল পোৱা সেইটো মই জানো। চোৱা ৰত্না, তোমাক এৰি মই এক মুহূৰ্তও থাকিব পৰা নাই। মনটো মনটো কেৱল তোমাৰ ওচৰত যাব খোজে। ইছ মন্টু, এতিয়া এইবোৰ কথা নকবাচোন, হঠাৎ মোৰ স্বামী আহি যাব। আহিলে কি হ'ব? আহক, আহি চাই যাওক আমাৰ ভাল পোৱা এতিয়াও আগৰ দৰেই আছে। অ ৰত্না ৰত্না, ক'ত গ'লা হা? কেতিয়াৰ পৰা মাতি আছো, একো উত্তৰ দিয়া নাই। মন্টু, মই তোমাৰ দুটা ভৰিত ধৰিছোঁ, তুমি ইয়াৰ পৰা গুচি যোৱা। মোৰ নতুন স্বামী আহি যদি আমাক দেখা পায় তেন্তে মোৰ নতুন সংসাৰ ভাঙি যাব। মইতো সেইটোৱে বিচাৰোঁ। ভাঙি গ'লেইতো তুমি মোৰ ওচৰলৈ গুচি আহিবা। প্লিজ, এবাৰ তুমি বুজিবলৈ চেষ্টা কৰা। আচ্ছা ঠিক আছে, মই এতিয়াই গুচি যাম, কিন্তু মোৰ এটা চৰ্ত আছে। চৰ্ত? আকৌ কিহৰ চৰ্ত দিব বিচৰা তুমি? মই কিন্তু ৰাতি 12 বজাত ইয়াত আহি ৰৈ থাকিম। তুমি মোৰ লগত দেখা কৰিব লাগিব। কি ক'লা? ঘৰত নতুন স্বামী থৈ ৰাতি 12 বজাত মই ইয়াত আহিম? সেয়া আকৌ তোমাৰ মুখ চাবলৈ? এইবোৰ চিন্তা ভাৱনা মূৰৰ পৰা উলিয়াই দিয়া। আচ্ছা ঠিক আছে, একো সমস্যা নাই। মই এতিয়াৰ পৰা ইয়াতে ৰৈ থাকিম, তোমাৰ স্বামী আহিলে আহক। ইচোন বেলেগ ধৰণৰ ল'ৰা। এতিয়া মই কি কৰোঁ? ঠিক আছে, সেইটো সময়ত দেখা যাব। তুমি এতিয়া ইয়াৰ পৰা গুচি যোৱাচোন। এইয়া মোৰ ৰত্না লাইনত আহিছে। ঠিক আছে, যিহেতু কৈছা তাৰমানেতো আহিবাই। না, এনেকৈ মাতি থাকি একো লাভ নাই। চাওচোন ৰত্না ক'ত গ'ল। কি হ'ল? তুমি এতিয়াও যোৱা নাই যে? তাত ৰৈ আছা কিয়? ৰত্না, তোমাক এৰি যে মোৰ যাব মন নাযায়, সেইটো মই তোমাক কেনেকৈ বুজাওঁ? এই, তুমি এতিয়া এইবোৰ থোৱাচোন। তুমি ইয়াৰ পৰা যাবানে? কি কথা ৰত্না? তুমি ইয়াতে? কেতিয়াবাৰ পৰাই মই তোমাক বিচাৰি আছোঁ। অকলে অকলে তুমি কাৰ লগত কথা কোৱা ৰত্না? এ নহয়, মানে আচলতে ভঙা চিঙা কিনিবলৈ এজন মানুহ আহিছিলতো। আমাৰ ঘৰত তেনেকুৱা কিবা বস্তু আছে নেকি তাকে সুধিছিল। আচ্ছা, তুমি সেইবোৰ ভঙা চিঙাৰ কথা বাদ দিয়া। তোমাক কথা এটা কোৱাৰ বাবে কিমান সময়ৰ পৰা বিচাৰি আছোঁ, কিন্তু তোমাৰ কোনো খবৰে নাই। কি হৈছে? কিয় মাতিছিল কওক? ভাবিছোঁ তোমাক লৈ অলপ মাৰ্কেটত যাম। ঘৰৰ নতুন জোৱাই মই, কাকোচোন কাপোৰ কানি একো দিয়া হোৱা নাই। কি? আপুনি মোক নতুন কাপোৰ কিনি দিবলৈ মাৰ্কেটত লৈ যাব? বলক বলক, মইতো যোৱাৰ বাবে একেবাৰে ৰেডি। সকলোৰে বাবেইতো মই নতুন কাপোৰ কানি ল'ম, কিন্তু মোৰ লক্ষ্য হৈছে মোৰ এক্স গাৰ্লফ্ৰেণ্ড আনি। মোৰ শাহুৱাই হয়। হ'ব হ'ব, সোনকালে ৰেডি হৈ লোৱা। বেছি মেকআপ কৰিব নালাগে, নহ'লে আকৌ 2-3 ঘণ্টা লাগি যাব। কি যে কয় আপুনি? মই আন ছোৱালীৰ দৰে নহয়। 5 মিনিটতে মই ওলাই পৰিম। সকলোবোৰ ছোৱালীৰে একে ডাইলগ, মই আন ছোৱালীৰ দৰে নহয়। কিন্তু সকলোবোৰ যে একেই সেইটো কোনেও মানি ল'ব নিবিচাৰে। ছাৰ, কি ল'ব? মোৰ ইয়াত 1 পিচ, 2 পিচ, 3 পিচ, শাৰী, উৰ্ণা, নাইটি সকলোবোৰ আছে। আচ্ছা খুৰা, মোক আপুনি কেইটামান ধুনীয়া চাই শাৰী দেখুৱাওকচোন। মই শাৰী ল'বলৈয়ে আহিছোঁ। আচ্ছা ঠিক আছে ছাৰ, মই এতিয়াই আপোনাৰ বাবে শাৰীৰ বাণ্ডুল লৈ আহি আছোঁ। আপুনি কেৱল চাই ক'ব কোনটো লাগে। এনেকুৱা ভাল স্বামী কেইজনৰ ভাগ্যত মিলে। দুদিন হওঁতে নহওঁতে মোক লৈ মাৰ্কেটত আহিছে। সেই হালধীয়া শাৰীখন দেখুৱাওকচোন খুৰা। ছাৰ, এই হালধীয়া শাৰীখন খুব ধুনীয়া। আপোনাৰ মানুহজনীয়ে পিন্ধিলে একেবাৰে অপশ্বৰী যেন লাগিব। এই দোকানীবোৰে বেছি বুজি পায়। মই জানো এবাৰ কৈছোঁ শাৰীখন মোৰ মিছেছৰ বাবে ল'ম। মিছেছক লগত লৈ আহিছোঁ বাবে কেৱল মিছেছৰ বাবে শাৰী ল'ম। এই শাৰী মোৰ জানে মন দিল কা ধৰকন ৰাণীৰ বাবে। কেৱল যে শাহুৰ বাবে ল'ম সেইটো নহয়, মোৰ মিছেছ ৰত্নাৰ বাবেও ল'ম। অ' ৰত্না, চোৱাচোন এই হালধীয়া শাৰীখন দেখিবলৈ কেনেকুৱা লাগিছে? আপুনি মানুহজন ইমান ধুনীয়া, কিন্তু আপোনাৰ পচন্দ এনেকুৱা কিয়? হালধীয়াৰ কিবা এটা কালাৰ হ'ল,
হালধীয়া মোৰ একেবাৰে পচন্দ কালাৰ নহয়। এই শাৰী মই নলওঁ। আচ্ছা, মই তোমাক কৈছোঁ নেকি এই শাৰীখন তোমাৰ বাবে? তোমাক সুধিছোঁ দেখিবলৈ কেনেকুৱা লাগিছে সেইটো কোৱা। মই জানোৱেই হালধীয়া হ'ল ৰাণীৰ প্ৰিয় কালাৰ। এই হালধীয়া কালাৰৰ শাৰী দিলে ৰাণীয়ে তামাম ভাল পাব। আচ্ছা খুৰা, এই হালধীয়া কালাৰৰ শাৰীখন ধুনীয়াকৈ পেকিং কৰি দিয়কচোন। ঠিক আছে ছাৰ, মই এতিয়াই পেকিং কৰি দিছোঁ ৰ'ব। আৰু কিবা ল'বনে? চাওকচোন এই সেউজীয়া কালাৰৰ শাৰীখন কেনেকুৱা লাগিছে। অলপো ভাল লগা নাই। মোৰ চোৱাৰ কি দৰকাৰ, তোমাৰ যিটো পচন্দ হয় সেইটোৱে লোৱা। ল'লেই হ'ল এটা। এনেকুৱা কিয় কৰি আছা? তোমাৰ শ্বপিং কৰা হৈছেনে নে আৰু কিবা বাকী আছে? নাই, একোৱে বাকী নাই, মোৰ শ্বপিং কৰা হৈছে। বজাৰত যিটোহে গৰম, খোজ কাঢ়োতে কাঢ়োতে মোৰ মূৰ ঘূৰাই আছে। কেতিয়া যে পৰি যাওঁ একো ঠিক নাই। ৰাণীয়ে এটা সময়ত হালধীয়া শাৰী ল'বলৈ বহুত ইচ্ছা কৰিছিল, কিন্তু মই কিনি দিব পৰা নাছিলোঁ। কাৰণ মই তেতিয়া বেকাৰ আছিলোঁ। তোমাৰ বাবে দোকানৰ পৰা এটা খুব ধুনীয়া শাৰী আনিছোঁ ৰাণী। 20 বছৰ আগৰ ইচ্ছা আজি পূৰণ কৰিম। মই জানো তুমি শাৰীখন দেখা পালে বহুত আনন্দ পাবা। মই তোমাৰ পৰা একো নিবিচাৰোঁ ৰাণী, কেৱল তোমাৰ মুখত অলপ হাঁহিটো চাব বিচাৰোঁ। এতিয়া যাওঁ আৰু পলম নকৰি সোনকালে শাৰীখন ৰাণীক দি আহোঁ। নহয় নহয়, এতিয়া নালাগে। ৰত্না যেতিয়া টোপনিত যাব তেতিয়া গৈ ৰাণীক শাৰীখন দি আহিম। কি হ'ল? আপুনিচোন এতিয়াও বহি আছে, টোপনি নামাৰে? মোৰ কেনেকুৱা কেনেকুৱা যেন লাগিছে, সেয়ে টোপনি অহা নাই। ইমান ৰাতি হৈ গৈছে, তুমি এতিয়ালৈকে টোপনি যোৱা নাই কিয়? সোনকালে শুই টোপনিত যোৱা। মই কেনেকৈ টোপনিত যাওঁ? অলপ পিছতেই মনটো আহিব। যদি দেখা নকৰোঁ তেন্তে যে কি হ'ব সেইটো ভগৱানেহে জানে। আচলতে মোৰ টোপনি অহা নাই, আপুনি টোপনিত যাওক, তাৰপিছত মই টোপনিত যাম। নহয় নহয়, এই কাম কৰিব পৰা নাযায়। মই টোপনিত নাযাওঁ। ৰত্না টোপনি যোৱাৰ পিছত মই শাৰীখন ৰাণীক দি আহিহে টোপনি যাম। না, মোৰ স্বামী আজি টোপনিত কিয় নাযায়? মনটো আহি পোৱাৰ সময় হ'লেই। বিচনাত শুই অলপ সময় চকু বন্ধ কৰি থাকা, চাবা অলপ সময় পিছতে টোপনি আহি যাব। মই অলপ বাহিৰৰ পৰা ঘূৰি আহোঁ। চাওচোন টোপনি লাগে নেকি? নহয় নহয়, কোনো পধ্যেই বাহিৰলৈ যাব দিব নোৱাৰি। বাহিৰত গ'লেই যদি মনটোৰ লগত দেখা হৈ যায় তেতিয়া কি হ'ব? নালাগে নালাগে, বাহিৰত কিয় যাব? কিবা লাগে যদি কওক, মই ইয়াতে আনি দিম। নাহ, কি যে এটা বিপদত পৰিলোঁ। ৰত্নাচোন টোপনিয়ে নাযায়। ৰাণীক শাৰী দিব নোৱাৰা পৰ্যন্ত ময়োচোন শান্তি পোৱা নাই। এনেই প্ৰত্যেক দিনাই নাক বজাই বজাই টোপনি মাৰে, কিন্তু আজি কোনো লক্ষণে নাই। এতিয়া মই কি কৰোঁ? ধৰাত পৰি যাম নেকি? আচ্ছা, আপুনি তাতে বহক, মই ধুনীয়াকৈ আপোনাৰ মূৰত নৱৰত্ন তেল লগাই দিওঁ। চাবচোন, 1 মিনিটতে আপোনাৰ টোপনি লাগি যাব। নহয় নহয়, এই কাম কৰিবলৈ দিব নোৱাৰি। মূৰত তেল দিলেই মোৰ টোপনি আহি যাব। মোৰ টোপনিক লৈ ইমান টেনশ্যন কিয় কৰিছা তুমি? তুমি টোপনিত যাব নোৱাৰা? মই যে কিয় টেনশ্যন কৰি আছোঁ সেইটো মইহে বুজি পাই আছোঁ। আপোনাকতো সেইটো বুজাব পৰা নাযায়। এই ৰত্নাওচোন কম বস্তু নহয়, মাক জীয়েক একেই। আচলতে কোম্পানী যেনেকুৱা তাৰ প্ৰডাক্টটো সেনেকুৱা। কেতিয়া যে আহি মনটোৱে মাত দিয়ে, কি যে কৰোঁ মই। মইচোন বাহিৰলৈ যোৱাৰ সুবিধাই পোৱা নাই। কেতিয়া যে মই বাহিৰলৈ যাব পাৰিম।